বগা মানে পাহাৰৰ পৰা যে ওলাই আছে এনেকুৱা কুঁৱলীৰ নিচিনাকৈ কি কাৰণত ওলাইছে এইটো গম পাই নাই মানে সেইবিলাক যেতিয়া গৰম উঠিছিলে দিনটোত ৰ'দ দিয়াৰ কাৰণে মানে এতিয়া বৰষুণ দিলে সেই বৰষুণত মানে শিলবিলাক ভিজিলে যেতিয়া ভিজিলে মানে এনেকুৱা ধোঁৱা ওলাব ধৰিছে এনেকুৱাকৈ এইটোৱে মেইন কাৰণটো তো আমি দুধনৈ আহি পালোঁ এতিয়া আৰু মোটামুটি দুধনৈৰ পৰা 70 কিলোমিটাৰ যাব লাগিব আৰু আমি চাৰিআলিদি নাযাওঁ বাৰু এতিয়া অলপ ভিতৰে যাওঁ কাৰণ চাৰিআলিদি অলপ দূৰ হয় এতিয়া অলপ শ্বৰ্টকাট কৰি আহিলোঁ আৰু 1 কিলোমিটাৰৰ তেল বাচা মানে বহুত বাচা দেচোন তো দামৰা আহি পালোঁ আমি এইটো চাওক দামৰা পুলিচ চকী মানে চেকিং পইণ্ট এইটো দামৰাৰ এইখন থানাখন দামৰা এইটো দামৰা চকটো আহি পাইছোঁ আমি এতিয়া তো মেঘালয় পালোঁ আমি এতিয়া ঠাণ্ডা পৰিৱেশ বহুত নৰ্থ ভিউ পাব্লিক স্কুল চা ইমান ভিতৰৰ জেগাটো মানে ইমান ধুনীয়া স্কুল খুলি থৈছে ইয়াত ভিউটো মানে আৰু কি ক'ম আৰু ইমান ধুনীয়া ভিউ এটা চাওকচোন এই কলবিলাকত এইবিলাক কল ইমান কল আছে পাহাৰখনত এইবিলাক চাওকচোন কিন্তু কল ওলা নে নলা এইবিলাকত দেখা নাই কলে দেখা নাই মানে এই ৰাস্তাটো গোটেই তেৰা বেকা গোটেইখিনি এনেকৈ ভিউ মজা ৰ'ব এটা ঘৰ নাই ইয়াতে এইখিনিত গোটেই এনেকুৱা জংঘল আগত হৈছিল বোলে ইয়াতে ডাকাইতি তেনেকুৱা ধৰণৰ হৈছিল কিবা কিন্তু এতিয়া নাই বুলি কৈছে আৰু সকলে এতিয়া অলপ পাঁচজোৰ লাগিল মানে কোনপিনেদি যায় চালাং ধৰিব পৰা নাই কুলফি খাই আছে কুলফি 1 টকা দামৰ কুলফি ইয়াতে ৰখিছিলোঁ বাৰু এখন মানে কি নেপালী দোকান এখনত ৰখিলোঁ মানে আহিছিলোঁ মই ৰাতি আহিলোঁ মানে ৰাতি অহাৰ কাৰণে ধৰিব নোৱাৰিলোঁ মানে কোনপিনেদি আহিলোঁ কোনপিনেদি নাহিলোঁ 11:30 বজাত আহিছোঁ এইটো ৰাস্তাৰে কিলোমিটাৰমান হ'ব আৰু তাতে চাইনবোৰ্ডো আছে চাই ল'লোঁ 25 কিলোমিটাৰ মানে হয় এই ৰাস্তাটো যাওঁ মানে একেই দেখাব কি মানে তো ফাইনেলি চালাং আহি পালোঁ আমি মানে চালাং বজাৰ হয় এইখন তো আহি পালোঁ এইপিনেদি যাব লাগিব এতিয়া এই ৰাস্তাৰ অৱস্থা চাওক না এইখিনি নামি দিছোঁ বাৰু মই বহুত বেয়া যে সেইকাৰণে মেঘালয়ত ৱাটাৰফলৰ ভিতৰত এইটোৱে অকল এইখিনিত মানে আমাৰ ওচৰে পাজৰে যিখিনি আছে এইটোৱে চবতকৈ ডাঙৰ আল্টিমেট ৰাস্তাৰে গৈ আছোঁ এইটো নাজাৰা অলপ দেখিছে চাগে ইমান ধুনীয়া ভাবিছিলোঁ মানুহবিলাকে কিয় আহে ইমান দূৰলৈকে ৱাটাৰফল চাবলৈ আৰু মেইন কাহিনীটো বেলেগ মানে বহুত ডাঙৰে হয় ৱাটাৰফলটো এইটো দেখিছে ন বহুত ডাঙৰ হয় ৱাটাৰফলটো তললৈকে যাওঁ বাৰু তলপিনেতো নামি গৈ আছোঁ ৰ'ব কিন্তু ওপৰত উঠাতেহে কেনেকৈ উঠোঁ ইমান ওপৰত হ'ব এই চাওক এইটো চাওক এইটো গা ধুব পালে ভাল আছিল বাৰু কিন্তু ইমান চিন্তাই লাগিছে ইমান ডাঙৰ ৱাটাৰফল তো এইটোৱে আছিল চালাঙৰ মেইন ৱাটাৰফলটো ইমান ধুনীয়া পানী ছিটিকি থাকে মানে ইয়াতে ধুনীয়া ইমান আছে মানে নিয়ৰৰ নিচিনাকৈ উৰি আছে পানীবিলাক চালাং ৱাটাৰফল চাই কেনেকুৱা লাগিল মজা লাগছে কিমান আৰু এই পাহাৰত যে উঠি আছো ওপৰত যে উঠি আছো কেনে লাগছে অলপ চিপছ খাই ল'লোঁ ইয়াতে আমি পানী খাই আছোঁ পানী এতিয়া খাই লৈ যাম আৰু ইয়াৰ পৰা এইখন দোকান খাই আছিলোঁ চালাঙৰ পৰা আহিলোঁ এতিয়া মন্দিৰলৈ গৈ আছোঁ ৰাজাপাৰা হনুমান মন্দিৰ আজি শাওণ মাহৰ শেষৰ দিন আজি তো অলপ পূজা চূজা কৰিলেও ভাল লাগিব তো আহি পালোঁ বাৰু মন্দিৰলৈ ধূপ চুপ আনিলোঁ এইটোত আহিছোঁ হনুমান মন্দিৰ ৰাজাপাৰা তো মন্দিৰৰ পৰিৱেশ চাওক না ইমান ধুনীয়া অৰিজিনেলি বহুত মানে ধুনীয়া হয়
মনটো বহুত ভাল লাগিল। সব প্ৰসাদ লওক